আজিহে গম পালোঁ ঘৰৰ কামো ইমান কম নহয়, বহুতো কাম থাকে ঘৰত। আমি মানে তেখেতক মানে কয় কাম এতিয়াও হোৱা নাই এতিয়াও নাই, আজিহে গম পালোঁ কাম কিমান থাকে। আৰু লগতে ভাত চাত বনাই মই ৰেডি কৰিলোঁ। চব্জি বনাই আছোঁ আৰু লগতে এইটো হ'ল আঞ্জা বনালোঁ, কল আলু তাৰপিছত কঁঠালৰ গুটি আৰু লগতে আঞ্জা ফ্ৰাই। বাকী কুকাৰত আছে এইটো ৰাইচ মানে ভাতটো। আম এই যে আম দেখা আমটো দেখা, এই যে আম খাব বাবা, আম খাব। গা ধুবি নেকি? চ গা ধুই এনে মানে গা ধুই ৰেডি হ'ব। এইটো হয় বাচ্ছাটো গা ধুই আছে, মানে বাচ্ছাটো গা ধুই আছো। গা ধু পেণ্টা খোলা। সঁচাকৈ ৰাতিপুৱাৰ পৰা জিৰণি নাই। তাৰপাছত এটা কাম কৰিছোঁ, বাচ্ছাটো গা চা ধুই দিলোঁ। বাচ্ছাটো গা ধুই খুব ফূৰ্তি কৰি আছে, মজা কৰি আছে। হ'ল বাবা হ'ল। ঘৰৰ কাম কৰাটো ইমান সহজ নহয় বন্ধুসকল। এটাৰ পাছত এটা কৰি থাকিব লাগে। এটা বাচ্ছাটো গা ধুই দিলোঁ, ৰাতিপুৱাই ভাত চাত বনালোঁ। আৰু ইয়াৰ মামা গৈছে পথাৰলৈ, ধান ৰুবলৈ গৈছে। हो गया रे, हो गया, गाँव धुआ हो गया रे, हो गया। तो फाइनली गाइस हो गया हम लोग का गाँव धुआ हो गया रे। क्या हो गया? दे टाटा दे, एक बार टाटा दे बाबा, बोला टाटा दे। गाँव धुआ हो गया ना? हो गया गाँव धुआ। मामा हाथ दे, देखे हाथ दिया मामा। मामा ये मामाक चुमु दे, तो चुमु दे मामाक चुमु दे मामा ये दे हाथ दे कुंडा मामा कुंडा चुमु दे मामा। মানে গা চা ধুই পেলাই একদম ৰেডি হৈ গ'ল মোৰ বেটা না। এতিয়া আমি ক'ত যাম? বাছতলত হাবা খাবা যাম দে, ঠিক আছে। আৰু লগতে আপোনালোকে ভাবি আছে চাগে এইবোৰ কাম কিয় মই কৰি আছোঁ। আপোনালোকে জানে যে আজি শাওণৰ পথাৰত ধান ৰুবলৈ যায়। সেই সময়ত মানে মোৰ ৱাইফো গৈছে ৰুবলৈ, আৰু মই আছোঁ ঘৰত, আৰু ঘৰৰ কামখিনি মই চাই আছোঁ। আজিহে বুজিলোঁ কিমান যে কাম থাকে সঁচাকে। বাচ্ছাটো খবৰ কাৰণে মায়ে মানে মুড়িৰ গুড়া দিলে, কিন্তু ঘৰত মানে আজি গাখীৰ নাই, তাৰ কাৰণে মুড়িৰ গুড়া মানে পানী দি মিক্স কৰি খুৱাব লাগিব আজি। মুড়িৰ গুড়া
এই মুনু খাব বোলে, এই মুনু খাব 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 খাব। তো গাইজ এনেকৈ মানে ভুলে ভুলে খাব লগা হয়। এটা খাবি নেকি? নে 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 নে। বাবু অ বাবু খাব। মুনু লাগবে লাগবি লাগবে মানে ধর মুনু ধর। কোথায় মুনু? সাইকেল পড়ে গেছে, দেখ তুলে দিম সাইকেলটা। মুন্নু